নমস্কাৰ বন্ধুসকল, আমি আজি এটা অতি ৰহস্যময় প্ৰশ্নৰ উত্তৰ বিচাৰিম। এই বিশাল বিশ্বব্ৰহ্মাণ্ডত কেৱল পৃথিৱীতেই জীৱ আছে নেকি? আজি আমি এনে কিছুমান বৈজ্ঞানিক অনুসন্ধানৰ বিষয়ে জানিম যিয়ে প্ৰকাশ কৰে যে পৃথিৱীৰ বাহিৰে বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইতো জীৱনৰ অস্তিত্ব থাকিব পাৰে। প্ৰথমে বিশ্বব্ৰহ্মাণ্ডখন কিমান বৃহৎ সেইটো জানো আহক। আমাৰ সৌৰজগতখন আমাৰ তাৰকা ৰাজ্যৰ মাত্ৰ এটা সৰু ক্ষুদ্ৰ অংশ। বিজ্ঞানীসকলৰ মতে আমাৰ তাৰকা ৰাজ্যখনতে 100 বিলিয়নৰো অধিক তৰা আছে। টেলিস্কোপ আৰু ছেটেলাইট ব্যৱহাৰ কৰি নাছাৰ বিজ্ঞানীসকলে অনুমান কৰিছে যে এই প্ৰতিটো তৰাৰে অন্ততঃ এটাকৈ গ্ৰহ আছে। আৰু ইয়াতে ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই তৰাসমূহৰ 5টা তৰাৰ ভিতৰত এটা তৰাৰ গ্ৰহ অন্ততঃ বসবাসযোগ্য অঞ্চলত আছে আৰু য'ত পানীৰ বাবেও অনুকূল পৰিস্থিতি আছে। বিশ্বব্ৰহ্মাণ্ডৰ য'ৰলৈকে টেকন'লজি ব্যৱহাৰ কৰি পৰ্যবেক্ষণ কৰিব পৰা গৈছে তাৰ ভিতৰত 2 ট্ৰিলিয়ন তাৰকা ৰাজ্য আছে। অৰ্থাৎ ইয়াৰ বাহিৰতো কোটি কোটি ট্ৰিলিয়ন গ্ৰহ থাকিব পাৰে। এই অকল্পনীয় সংখ্যাৰে পৃথিৱীয়েই একমাত্ৰ জীৱন থকা গ্ৰহ হ'ব পাৰেনে? জীৱনৰ বাবে অন্ততঃ 3টা মূল উপাদান লাগে: পানী, জৈৱিক অণু আৰু শক্তিৰ উৎস। অনুমান কৰকচোন, আমি এই উপাদানবোৰ বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইত বিচাৰি পাইছোনে? ইউৰোপীয় মহাকাশ সংস্থাই 2004 চনৰ 2 মাৰ্চত ধূমকেতু এটা অধ্যয়ন কৰিবলৈ ৰজেটা নামৰ যানখন পঠিয়াইছিল। 8 বিলিয়ন কিলোমিটাৰ যাত্ৰা কৰি এই যানখনৰ পৰা ফিলাই লেণ্ডাৰখনে ধূমকেতুটোত অৱতৰণ কৰিছিল। এই লেণ্ডাৰখনে ধূমকেতুটোত জৈৱিক অণু বিচাৰি পাইছিল। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে জীৱনৰ বিল্ডিং ব্লকবোৰ কেৱল পৃথিৱীত নহয়, বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইতো বিয়পি আছে। 2023 চনত জেমছ ৱেব টেলিস্কোপে দূৰৈৰ বহিঃগ্ৰহৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আৰু মিথেন ধৰা পেলাইছিল, যি সেই গ্ৰহত হোৱা জৈৱিক প্ৰক্ৰিয়াৰো ইংগিত হ'ব পাৰে। যদি এই উপাদানবোৰ ইমানেই ব্যাপক, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইতো জীৱন বিকশিত হ'ব পাৰে বুলি ভবাটো যুক্তিসংগত নহয়নে? এতিয়া আমাৰ তাৰকা ৰাজ্যৰ বাহিৰৰ গ্ৰহসমূহৰ কথা জানো আহক। মহাকাশ সংস্থাবোৰে কেপলাৰ আৰু জেমছ ৱেবৰ দৰে টেলিস্কোপ ব্যৱহাৰ কৰি বৰ্তমানলৈকে 5856টাতকৈ অধিক বহিঃগ্ৰহ বিচাৰি উলিয়াইছে। আৰু ইয়াৰে কিছুমান আচৰিত ধৰণে পৃথিৱীৰ দৰে। এইটো হ'ল ট্ৰেপিষ্ট-1 ছিষ্টেম। ট্ৰেপিষ্ট-1ৰ নামকৰণ কৰা হৈছে চিলিৰ ট্ৰানজিষ্টিং প্লেনেটছ এণ্ড প্লেনিটেচিমেল স্মল টেলিস্কোপৰ নামেৰে। মাত্ৰ 40 আলোকবৰ্ষ দূৰত্বত এই ছিষ্টেমটোত পৃথিৱীৰ আকাৰৰ 7টা গ্ৰহ আছে। গ্ৰহবোৰ ইটোৰে সিটোৰ ইমানে ওচৰত যে এটা গ্ৰহৰ পৃষ্ঠত থিয় হৈ আন এটা গ্ৰহক বহুত ডাঙৰ দেখি, আনকি চন্দ্ৰতকৈও ডাঙৰ দেখা পোৱা যায়। অধ্যয়ন কৰি গম পোৱা গৈছে যে ইয়াৰে কিছুমান গ্ৰহত পৃথিৱীৰ মহাসাগৰতকৈও অধিক পানী থকাৰ সম্ভাৱনা আছে। এতিয়া আন এটা গ্ৰহৰ কথা জানো আহক। 2015 চনৰ 13 জুলাইত নাছাৰ কেপলাৰ টেলিস্কোপে কেপলাৰ 452b নামৰ আন এটা এক্স'প্লেনেট সন্ধান কৰে, যাক বিজ্ঞানীসকলে আৰ্থ 2.0 বুলিও কয়। ই পৃথিৱীৰ পৰা 14,000 আলোকবৰ্ষ আঁতৰত আছে আৰু ইয়াৰ ব্যাস পৃথিৱীতকৈ 60% বেছি। পৃথিৱী আৰু সূৰ্যৰ যিমান দূৰত আছে, এই গ্ৰহটো নিজৰ তৰাটোতকৈ 5%হে বেছি দূৰত আছে। উষ্ণতা পৃথিৱীৰ দৰেই একে। বিজ্ঞানীসকলৰ মতে এই গ্ৰহটোৰ পৃষ্ঠতো পানী থাকিব পাৰে। এতিয়া আন এক ৰহস্যময় সংকেতৰ কথা জানো আহক। 1977 চনৰ 15 আগষ্টত অহিঅ' ষ্টেট ইউনিভাৰ্চিটিৰ বিগ ইয়াৰ ৰেডিঅ' টেলিস্কোপত এক শক্তিশালী ৰেডিঅ' সংকেত ধৰা পৰিছিল। এষ্ট্ৰনমাৰ জেৰী এহমানে যেতিয়া এই অস্বাভাৱিক সংকেতৰ তথ্যবোৰ দেখিলে, তেওঁ ইমানেই আচৰিত হ'ল যে তেওঁ এই সংকেতৰ প্ৰিণ্ট আউটটোত ৱাও বুলি লিখিছিল। সেইকাৰণে ইয়াক ৱাও ছিগনেল বুলিও জনা যায়। ই হয়তো আন গ্ৰহৰ পৰা পঠিওৱা এলিয়েনৰ সংকেতো হ'ব পাৰে। আৰু এতিয়াও ই এক ৰহস্য হৈ আছে। নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে শেহতীয়াকৈ মংগল গ্ৰহৰ প্ৰাচীন শিলত জৈৱিক অণু বিচাৰি পাইছে। কোটি কোটি বছৰৰ আগত মংগল গ্ৰহত নদী আৰু হ্ৰদ আছিল, গতিকে হয়তো জীৱনো আছিল নেকি? এইটো হ'ল ইউৰোপা, বৃহস্পতিৰ উপগ্ৰহ। বিজ্ঞানীসকলৰ মতে ইউৰোপাত ইয়াৰ বৰফৰ খোলাৰ তলত মহাসাগৰ আছে, য'ত পৃথিৱীৰ মহাসাগৰতকৈ দুগুণ পানী জমা হৈ আছে। ইউৰোপাৰ পৃষ্ঠত জীৱন ধাৰণ কৰিব পৰা ঠাই আছেনে নাই সেইটো নিৰ্ণয় কৰিবলৈ নাছাই 2024 চনৰ 14 অক্টোবৰত ইউৰোপা ক্লিপাৰ নামৰ যানখন লঞ্চ কৰিছিল।
এই যানখন 2030 চনৰ এপ্ৰিল মাহত ইউৰোপাৰ কাষ পাবগৈ আৰু ইউৰোপাক ওচৰৰ পৰা অধ্যয়ন কৰিব। এইখন হ'ল শনিৰ উপগ্ৰহ এনচেলেডাছৰ ছবি। এই ছবিখন 2008 চনৰ 9 অক্টোবৰত নাছাৰ কাছিনি যানখনে তুলিছিল। শনিৰ উপগ্ৰহ এনচেলেডাছৰ পৰা ওলোৱা জেইচাৰে জীৱনৰ বাবে সম্ভাৱ্য বাসস্থান হ'ব পাৰে। নাছাৰ কেছেনি মহাকাশযানে 2010 চনৰ 30 অক্টোবৰত বন্দী কৰা এই ছবিখনত এনচেলেডাছৰ পৃষ্ঠৰ পৰা পানীৰ জেট ওলাই যোৱা দেখা গৈছে। গতিকে এই ক্ষুদ্ৰ চন্দ্ৰটো কোনো জীৱৰ বাসস্থান হোৱাৰ সম্ভাৱনা আছে। গতিকে এই প্ৰমাণবোৰৰ পৰা অনুমান কৰিব পাৰি যে জীৱনৰ বিল্ডিং ব্লকবোৰ বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইতো আছে। পৃথিৱীৰ সদৃশ গ্ৰহও আৱিষ্কাৰ হৈছে। মহাকাশৰ পৰা ৰহস্যময় সংকেতো পাইছোঁ। হয়তো জীৱন বিৰল নহয়, হয়তো ই কেৱল বিচাৰি পোৱাৰ বাবে অপেক্ষা কৰি আছে। সন্ধান চলি আছে আৰু আমি হয়তো এদিন সকলোতকৈ ডাঙৰ প্ৰশ্নটোৰ উত্তৰ পাম।